বঙাইগাঁও জিলাৰ কোকিলাত দেখা গ'ল এক অভাৱনীয় প্ৰতিবাদ। এই প্ৰতিবাদ এজন সমাজসেৱী জনপ্ৰতিনিধিৰ সপক্ষে। কোকিলা অঞ্চলৰ শ শ পুৰুষ মহিলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে পঞ্চায়ত সভাপতি আব্দুছ ছাত্তাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হোৱা দুষ্ট চক্ৰৰ বিৰুদ্ধে। উল্লেখ্য যে সৃজন গ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত ১ নং কোকিলা গাঁও পঞ্চায়তৰ সভাপতি আব্দুছ ছাত্তাৰ এজন কৰ্মদক্ষ ব্যক্তি। তেওঁৰ পঞ্চায়তৰ উন্নয়নৰ কামৰ বিভিন্ন বাতৰি নিউজ 9 অসমত বহুবাৰ সম্প্ৰচাৰ কৰা হৈছে। বহু সময়ত নিজ পঞ্চায়তৰ অধীনৰ নোহোৱা স্বত্তেও ওচৰৰ পঞ্চায়তৰ দলং পথ নিৰ্মাণকে ধৰি বহু কাম ছাত্তাৰে নিজৰ টকাৰে নিৰ্মাণ কৰাৰ বাতৰি আমি সম্প্ৰচাৰ কৰিছোঁ। কিন্তু বিগত কিছুদিন ধৰি এক দুষ্ট চক্ৰই পঞ্চায়তৰ কেইজনমান ৱাৰ্ড মেম্বাৰক প্ৰলোভন দি সভাপতি ছাত্তাৰৰ বিৰুদ্ধে বিভিন্ন সংবাদ মাধ্যমত বক্তব্য প্ৰদান কৰিবলৈ বাধ্য কৰোৱা বুলি অভিযোগ উঠিছে। ফলত অতদিনে সুচাৰুৰূপে পঞ্চায়তৰ উন্নয়নৰ কাম কৰি জনপ্ৰিয়তা অৰ্জন কৰা ছাত্তাৰৰ এই উন্নয়নত ব্যাঘাত জন্মিছে। ফলত পঞ্চায়তৰ প্ৰায় সকল লোকেই ক্ষোভিত হৈ পৰিছে এই দুষ্ট চক্ৰৰ বিৰুদ্ধে। তাৰে উদাহৰণ হিচাপে বৃহস্পতিবাৰে কোকিলাত সভাপতি আব্দুছ ছাত্তাৰৰ সমৰ্থনত ওলাই আহিল শ শ লোক। এই লোকসকলে ১ নং কোকিলা গাঁও পঞ্চায়তৰ চৌহদত সমবেত হৈ এই দুষ্ট চক্ৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে বিগত ১৯ আগষ্ট তাৰিখে সভাপতি আব্দুছ ছাত্তাৰৰ বিৰুদ্ধে পঞ্চায়তৰ ৮জনকৈ সদস্যই অনাস্থা অনা আৰু সভাপতিগৰাকীৰ বিৰুদ্ধে ভুৱা গোচৰ দিয়াৰ পিছত স্থানীয় লোকসকলে ক্ষোভত খৰ্গহস্ত হৈ এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকালত এই লোকসকলে অভিযোগ কৰে যে সভাপতি ছাত্তাৰৰ বিৰুদ্ধে কোকিলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শিৱপ্ৰসাদ কলিতা আৰু এটা দুষ্ট চক্ৰই মিলি ষড়যন্ত্ৰ কৰি সদস্যসকলৰ জৰিয়তে অনাস্থা প্ৰস্তাৱ দাখিল কৰাৰ লগতে উপ সভানেত্ৰীৰ দ্বাৰা ভুৱা গোচৰ জাপি দি পঞ্চায়তটোৰ উন্নয়ন স্তব্ধ কৰিব বিচাৰিছে। প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে পঞ্চায়তৰ নামত অহা উন্নয়নৰ ধনৰ কমিছন আদায় কৰিব নোৱাৰি এইসকল লোকে মনে সজা অভিযোগ আনি গাঁৱৰ মানুহখিনিক বিপথে পৰিচালিত কৰিব বিচাৰিছে। উক্ত প্ৰতিবাদকালত প্ৰতিবাদকাৰীসকলে আব্দুছ ছাত্তাৰ জিন্দাবাদ, দীপ্তিমা খাতুন গো বেক, DY365ৰ সাংবাদিক মকিবুল ইছলাম গো বেক, শিৱপ্ৰসাদ কলিতা গো বেক আদি ধ্বনি দিয়ে। কোকিলাৰ এইসকল শ শ পুৰুষ মহিলাই সৎ আৰু কৰ্মমুখী লোক আব্দুছ ছাত্তাৰক সভাপতি হিচাপে বাহাল ৰাখি পঞ্চায়তৰ উন্নয়ন গতিশীল কৰাৰ লগতে ষড়যন্ত্ৰত লিপ্ত হোৱা চক্ৰটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায়। আমালোকে প্ৰতিবাদ কৰিছোঁ মানে আমাৰ এইটো বিৰাট দুখৰ বিষয়। গুৱাহাটীত আছে ২৫ দিনৰ পৰাই প্ৰেচিডেণ্টে পৰহি দিনৰ পৰা সি মানে গুৱাহাটীত আছে। গতিকে কালি যিটো দীপ্তিমা মেম্বাৰে যিটো থানাত গোচৰ দিছে সেইটো মানে একদম মানে চিটিংবাজি আৰু মানে এইটো মানে আমি নিজেই জানো, নিজেই ৰিচাৰ্চ কৰিছোঁ। হয়তো আমি মহিলা মানুহ, আমি মহিলাৰ ফালে কথা ক'ব লাগে, কিন্তু মই তেওঁৰ বিপৰীত কিয় কৈ আছোঁ? আমাৰ এইটো দুখ লাগিছে মানে কি, সি এটা ৰাইজৰ প্ৰতিনিধি, সি এটা মেম্বাৰ, তাৰ এইটো চাইড হ'ব লাগিছিল যে আমাৰ এটা ইজ্জত গ'লে মহিলা চবৰে যাব। আমি এইটো লৈ আগুৱাই যাব পাৰিম নেকি? এটা মহিলাৰ নিজৰ ইজ্জত ধ্বংস কৰি আগুৱাই যাব পাৰিব নেকি? কোনোবাই হয়তো তেওঁক এইটো কথা কৈছে, তুমি আগামীত প্ৰেচিডেণ্ট হ'বা, আমি তুমি এইটো প্ৰেচিডেণ্টৰ নামত এইটো চিটিংবাজি কেছ কৰি দিয়া এটা, তোমাক আমি প্ৰেচিডেণ্ট বনাম। সেইটো লৈ সি যে মানে দৌৰি গ'ল। আমাৰ মহিলাৰ কথাটো ভাবিব লাগিছিল। আমি ভোট দিয়াৰ কাৰণেহে সেই ভোট পাইছে। গতিকে জনতাৰ স্বাৰ্থে মেম্বাৰ বা প্ৰেচিডেণ্টৰ স্বাৰ্থ জনতা নহয়, এইটো কথা ভাবিব লাগে। আগুৱাই যাব লাগিলে নিজৰ ইজ্জত ধ্বংস কৰি আগুৱাই যাব নালাগে। আমি বিচাৰোঁ মানে কি, এইটো মিছা গোচৰ যিটো দিছে দীপ্তিমা, মানে সেইটো আমাৰ উত্তম মানে বিচাৰ লাগে। আৰু প্ৰেচিডেণ্টৰ নামত যিটো গোচৰ দিছে এইটো একদম মিছা।
ইমান ন্যায়পৰায়ণ এজন আমাৰ এই ককিলা 1 নং ককিলা গাঁও পঞ্চায়তৰ সভাপতি এনেকুৱা সভাপতি আমি ন্যায়পৰায়ণ সভাপতি আমি এতিয়ালৈকে দেখা নাই 2 বছৰত যিখিনি উন্নয়নমূলক কাম সি কৰিছে ইমানখিনি কাম আমি আজিলৈকে কোনো প্ৰেচিডেণ্টক কৰা দেখা নাই এইকাৰণে ন্যায়পৰায়ণ এই প্ৰেচিডেণ্টৰ বিৰুদ্ধে যে দিছে এই অনাস্থা দিছে না দিছে ঠিক আছে এইটো যাতে এইটো নহয় আৰু এই ন্যায়পৰায়ণ প্ৰেচিডেণ্টটো আমাৰ বাহাল থাকিব লাগে দৰখাস্ত দিছে তাক পৰিষ্কাৰ কৰিব লাগে পঞ্চায়তৰ পৰা মেম্বাৰক পৰিষ্কাৰ কৰিব লাগিব পঞ্চায়তৰ পৰা ৰাইজে প্ৰেচিডেণ্টক মই ভোট দিছোঁ প্ৰেচিডেণ্টক পঞ্চায়ত থাকব মেম্বাৰক মই ভোট দিছোঁ মেম্বাৰে যদি তাক দিছে অনাস্থা দিছে মই ৰাইজে মেম্বাৰক অনাস্থা দিম মই বিচাৰিছোঁ তাৰ বঢ়িয়া কাম কৰিছে ৰাস্তা ঘাটত যিমান কাম কৰিছে মই ৰাইজে এতিয়া মেম্বাৰক অনাস্থা দিম আজি কলগাছিয়াৰ পৰা মুজাম্মেল হুছেইনৰ ৰিপৰ্ট নিউজ 9 অসম।